আৰু সকলোকে ধন্যবাদ জনাইছোঁ এই চেগতে মোবাইলবিলাক যদি অকণমান পোহৰাই তোলে আৰু পেণ্ডেলৰ লাইটবোৰ যদি অকণমান কম হয় বৰ ভাল লাগিব এটা দুটা 10টা 20টা আৰু ধুনীয়া হ'লে ভাল লাগিব আৰু লাইটৰ দাদাজনক অনুৰোধ জনাম পেণ্ডেলৰ লাইটখিনি অকণমান যদি কমাই দিব পাৰে থেংক ইউ ছ' মাছ এবাৰ এইফালে বাহিৰৰ পৰা পোহৰবিলাক অকণমান আহিব লাগে ভাল লাগিব সন্মুখত আমাৰ মহিলা দৰ্শকখিনিৰ যদি মোবাইলবিলাক অকণমান উজলি উঠে বৰ ভাল লাগিব যিহেতু গীতটিৰ শীৰ্ষক হ'ল আকাশৰ জোনবাই আৰু জোনবাই বুলি ক'লে তৰালে মনলৈ আহে আৰু তৰা বুলি সদৃশ এক পৰিৱেশ হৈ উঠক আজি চাবুৱা কেন্দ্ৰীয় ৰঙালী বিহুতলীত সেয়ে সকলোৰে হাতে হাতে থকা মোবাইলবিলাক অকণমান আৰু যদি পোহৰ দেখা পাব ভাল লাগিব গাবলৈ লৈছোঁ গীতটি আশা কৰিছোঁ সকলোৱে ভাল পাব থেংক ইউ
এই চেগতে জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসক